বিচাৰো বাহিৰত হে কৃষ্ণ তুমি সমস্তৰে হৃদয়ৰ মাজতে আছা কিন্তু এই তত্ত্বটো আমি বুজি নোপোৱাৰ কাৰণে তোমাক গছৰ তলত বিচাৰি ফুৰো তোমাক মূৰ্তি এটা সাজি তাত বিচাৰি ফুৰো তোমাক নামঘৰত বিচাৰো তোমাক মছজিদত বিচাৰো তোমাক গীৰ্জা ঘৰত বিচাৰি যাওঁ কিন্তু প্ৰকৃততে ভগৱন্ত সবাৰো হৃদয়ৰ মাজত আছে আৰু সেই শৰীৰ ৰূপী গৃহখনক আমি প্ৰথমেই কোৱা হৈছে নামঘৰ নামঘৰ অসমীয়া জাতি আমি এই পৰিচয় নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰ আশ্ৰয় সেই জীৱ আত্মা ক'ত আছে এই শৰীৰ ৰূপী নামঘৰ ভাগি হৃদয় ৰূপী মণিকূটৰ মাজত ভগৱন্ত প্ৰকাশমান হৈ আছে সকলোৰে হৃদয়ৰ মাজত গতিকে সেই হৃদয়ৰূপী মণিকূটত থকা পৰমাত্মা ভগৱন্তক আমি দশ ইন্দ্ৰিয়ৰ দ্বাৰা যদি শত ৰজতম তিনি গুণত আবদ্ধ হৈ থকা মনুষ্য নামৰ জীৱবিলাকে যদি আমি ৰজগুণ আৰু তম গুণেৰে সেই ৰাজসিক আৰু তামসিক ৰক্তৰঞ্জিত আহাৰ যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে তাৰ দ্বাৰা ভগৱন্ত পৰমাত্মা সন্তুষ্ট নহয় এই কথাটো আমাৰ দৰ্শন কৰাইছে গতিকে আমি প্ৰত্যেকেই যিটো কথা কম যিটো নিয়ম পালন কৰিম সেই নিয়মটো যাতে আনক কোৱাৰ আগত আমি নিজে প্ৰথম পালন কৰিব পাৰোঁ এইটো হ'ল ভাগৱত ধৰ্ম গতিকে মংগল বিচাৰিলে মংগল নিশ্চিত কিন্তু সেই নিশ্চিতটো পাবৰ কাৰণে আপোনালোকৰ আচৰণটো শাস্ত্ৰৰ লগত মিলিছে নাই আৰু তেতিয়াই কৈছে গুৰুজনে নামঘোষা শাস্ত্ৰত পঢ়াৰ মহাপুৰুষ মাধৱ গুৰুজনে আমাৰ ভাৱনা হয় যে সদায় কৃষ্ণ নাম শুনি থাকিম নেকি সদায় নামঘৰলৈ গৈ থাকিম নেকি এনেকুৱা অনুষ্ঠান সদায় পাতি থাকিম নেকি এনেকুৱা ভাৱনা আহি যায় মনত মাধৱ গুৰুজনে তাৰ উত্তৰটো দিছে অমিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবা যুগ ধৰ্ম এইটো উপদেশটো আমি প্ৰায় সকলোৱে যোগা ঘোষা গাওঁ কিন্তু ঘোষা যোগা গালো তাৰ অৰ্থটোনো কি প্ৰায় সকলোৱে বুজি পাওঁ কিন্তু অনুধাৱন কৰোঁতে অকণমান দেৰি লাগে সময়টো বুজিতো সকলোৱে পাওঁ কিন্তু অনুধাৱন কৰোঁতে অকণমান দেৰি হয় থাকে যে মিনতি বচন অৰ্থাৎ বিদ্যালয়ত যেতিয়া আমি পঢ়ি থাকোঁতে আমাৰ বিয়া এখনৰ বাবে বা শৰীৰটোৰ অসুখ হোৱাৰ বাবে আমি ছাত্ৰ অৱস্থাত যেতিয়া শিক্ষাগুৰুলৈ আমি এখন দৰখাস্ত লিখোঁ যে বিনীত সন্মানপূৰ্বক নিবেদন মহোদয় এইবুলি আমি সম্ভাগী নিবেদন কৰোঁ অৰ্থাৎ একেবাৰে সন্মানৰ চূড়ান্ত দৰ্শনটো দিছোঁ আমি তাতোতকৈ আৰু সন্মান দিবলৈ নাই সেই গুৰুজন যে আমাৰ কালি এনেকুৱা ভাগ অনুষ্ঠান আছিল ঘৰত যে বাইদেউৰ বিয়া আছিল সেইকাৰণে আমি আপোনাৰ বিদ্যালয়ত সেই দিনটোত উপস্থিত থাকিব নোৱাৰিলোঁ গতিকে তাৰ বাবে মহোদয় যেন আমাক ক্ষমা দিয়ে আৰু শেষত লিখিলোঁ ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ সেইটো লিখোঁতে বাৰু আমি ছাত্ৰ হৈ থাকোঁতে আপোনাৰ একান্ত বিশ্বাসী নামটো দি দিওঁ বা একান্ত বাধ্য ছাত্ৰ বুলি নামটো দিলোঁ যদি একান্ত বাধ্য ছাত্ৰ বুলি নামটো দিলোঁ একান্ত বিশ্বাসী বুলি যদি নামটো দিলোঁ তেতিয়াহ'লে বিশ্বাসটো ৰাখিবলৈ চেষ্টা কৰাটো ভাল শিক্ষা গুৰুজনৰ অন্তত আগত সেই দৰ্শনটো যদি আমি বিদ্যালয়ৰ পাঠ্যপুথিতেই শিক্ষাগুৰুসকলৰ পৰা বা জ্যেষ্ঠসকলৰ পৰা শিকি এতিয়া আমি ডাঙৰ হ'লোঁ আৰু ঘোষা শাস্ত্ৰ পঢ়িলোঁ গুৰুজনাই ক'লে মিনতি বচন লাঠি এডাল লৈ মাৰিম বুলি দাবী ধমকি দি নাই কোৱা মাধৱ গুৰুজনাই ক'লে মিনতিপূৰ্বক সবিনয় নিবেদন সেই কলিৰ মলমতি মনুষ্য এই বুলি সেৱাভাগ নিবেদন কৰিছে বোলো সৰ্বজন বোলো ব্ৰাহ্মণসকল বুলি নাই কোৱা বোলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপসকল বুলি নাই কোৱা বোলো বামুণীয়া পন্থৰ বাপাইসকল বুলি নাই কোৱা বোলো ভাগৱতী সমাজৰ বাপাইসকল বুলি নাই কোৱা গুৰুজনাৰ আদৰ্শটো আচলতে আমিহে ঠেক ভাৱেৰে ভাবোঁ কিন্তু গুৰুজনাৰ আদৰ্শটো সৰ্বব্যাপী
কিমান সুন্দৰ দৰ্শন আপোনাৰ মোৰ চিন্তাত কৰবাত হয়তো ঘূণে ধৰাৰ বাবে আপুনি মই ঠেক মনোবৃত্তিৰে সেই কথাখিনি ভাবো গুৰুজনে ক'লে মিনতি বচন বোলো সৰ্বজন তোমালোক সকলোৱে শুনা কেতিয়া শুনিবা কি শুনিবা শুনিও শাস্ত্ৰৰ মৰ্ম এটা শাস্ত্ৰৰ মৰ্মটো শুনা এটা কালিৰ পৰা অনুষ্ঠান ভাগ হৈ আছে আৰু আমি সকলোৱে শাস্ত্ৰ শুনি আছো বিচনাটো শুনি আছো মাইক্ৰফোনটোৰ জৰিয়তে ঘৰত যদি কোনোবা দোকানত বহি ওচৰতে দোকানী হৈ আছো তাতো বহি শুনি আছো যদি ইয়ালৈ নাহি আমি কৰ্মলৈ চাইকেল এখন লৈ ওলাই গৈছো তেতিয়াও শুনি গৈছো আৰু ইয়াত নামঘৰত আহি চাহ জলপান খাই থাকোঁতেও শুনি আছো আৰু সুন্দৰকে আসনত বহিও শুনি আছো আৰু পাঠাচাৰ্যসকলে পাঠ কৰি থাকোঁতে নিজেও শুনি আছে সেই আসন ভাগিত বহি যিকোনো প্ৰকাৰে আমি শুনিছো কিন্তু গুৰুজনাই কৈছে শুনিও শাস্ত্ৰৰ মৰ্ম যে তোমালোকে শাস্ত্ৰৰ মৰ্মটো শুনা মৰ্মটো কি কেতিয়া শুনিবা উত্তৰটো দিছে আপোন কুশল চাবা যেবে তেবে যেতিয়াই নিজৰ মংগল বিচাৰিবা নেৰিবা